নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰৰ এটা নতুন চাকৰিৰ খবৰলৈ মই আপোনালোক সকলোকে এই চেনেলটোত স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ নিযুক্তিৰ বিষয়ে আপোনালোকক জনাব ওলাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি মই জনাম আজাগাৰ ভেলী একাডেমি আগিয়া ৰিক্ৰুইটমেণ্ট দুটা ফেকাল্টি পোষ্ট আছে। এই পদকেইটাৰ বিষয়ে আপোনালোকক কি কি ক্ৰাইটেৰিয়া লাগিব, বয়সৰ সীমা, কোৱালিফিকেশ্যন সকলো ধৰণৰ খবৰ দিম। চাকৰিটো ক'ত হ'ব সকলো ধৰণৰ খবৰ মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি বন্ধু বান্ধৱীসকল আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই আপোনালোকক সকলোতকৈ আগতে এই চেনেলটোত ভিডিঅ'ৰ যোগেদি জনাই থাকোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে যদি চৰকাৰী চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে চেনেলটোত গৈ পেলাই, আৰু বহুত ভিডিঅ' আছে আপোনালোকে সেইবোৰ চাই পেলাইও এপ্লাই কৰিব পাৰে। আৰু মই নতুনকৈ সদায় ভিডিঅ' আপলোড কৰি থাকিম, গতিকে আপোনালোকে বেলেগ ভিডিঅ'বোৰ চাই পেলাইও চাকৰিবোৰ এপ্লাই কৰিব পাৰে। তো আহকচোন আজি এই পদকেইটাৰ বিষয়ে জানো, ইয়াতে কি কি ক্ৰাইটেৰিয়া লাগে। তো এই পদকেইটাৰ বাবে এপ্লাই কৰিবলৈ লাষ্ট ডেট বহুদিন আছে। আপোনালোকক 30 আগষ্ট 2023 তাৰিখ লাষ্ট ডেট দিয়া হৈছে। আগষ্ট মাহৰ 30 তাৰিখলৈকে আছে। আজাগাৰ ভেলী একাডেমি আগিয়া দুটা ফেকাল্টি পোষ্ট দিয়া হৈছে। আপোনালোকে এই পদকেইটাৰ বাবে আবেদন অনলাইন কৰিব লাগিব। তো প্ৰথম পদটো দিয়া হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ। এইটো টিচাৰৰ পদ হয়। ইয়াতে পোষ্ট আছে এটা। আপোনালোকক মিনিমাম BPED কোৰ্চটো থাকিব লাগিব, আৰু যদি ইংলিছত ফ্লুৱেণ্ট হয় তেতিয়াহ'লে বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। ছেকেণ্ড পদটো দিয়া হৈছে টিচাৰ ফিজিক্স, ফুল টাইম বা পাৰ্ট টাইম হ'ব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব MSc থাকিব লাগিব ফিজিক্সত, আৰু যদি BEd আছে তেতিয়াহ'লে আপোনালোকক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লিকেশ্যন কোনো ধৰণৰ ফিজ নালাগে, আপোনালোকে ফ্ৰী অফ কষ্ট এপ্লাই কৰিব পাৰিব এই পদকেইটাৰ বাবে। এপ্লাই কিদৰে কৰিব সেইটো ইয়াতে দিয়া হৈছে। আপোনালোকে এটা মেইল আইডিত গৈ পেলাই আপোনালোকৰ বায়'ডাটাখন দিব পাৰে। মেইল আইডিটো ইয়াতে দিয়া হৈছে ajagar.academy@gmail.com। এই ইমেইল আইডিটোত গৈ পেলাই আপোনালোকৰ নিজৰ বায়'ডাটাখন দিব পাৰে। 30 আগষ্ট 2023 তাৰিখৰ আগতে বায়'ডাটাখন আপোনালোকে দিব লাগিব। আৰু ইয়াতে দুটা কণ্টেক্ট নম্বৰো দিয়া হৈছে, তিনিটাকৈ কণ্টেক্ট নম্বৰ দিয়া হৈছে। প্ৰথমটো হৈছে 7002523275, ছেকেণ্ডটো দিয়া হৈছে 2399494912, আৰু থাৰ্ডটো দিয়া হৈছে 8638491813। ইয়াতে আপোনালোকে স্ক্ৰীনতো দেখা পাইছে আপোনালোকৰ যিকেইটা ফোন নম্বৰ দিয়া হৈছে। আপোনালোকে এই ফোন নম্বৰকেইটা নোট কৰি থ'ব পাৰে। যদি কোনো ধৰণৰ খবৰ আপোনালোকক লাগে তেতিয়াহ'লে এই নম্বৰকেইটাত ফোন কৰি আপোনালোকে সুধিব পাৰে। গতিকে আজাগাৰ ভেলী একাডেমিৰ আৰু কি কি মানে ধৰক তেওঁলোকৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখিছে, এইটো স্ক্ৰীন ৰেকৰ্ডিং কৰি থৈ দিয়ক নাইবা স্ক্ৰীনশ্বট লৈ থৈ দিয়ক, তাৰ বিষয়ে আপোনালোকে বিশেষকৈ জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ বিষয়ে জানি ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে যদি চৰকাৰী চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু চেনেলটোত যিবোৰ ভিডিঅ' আপলোড হৈছে সেই ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। আৰু যদি আপোনালোকৰ কোৱালিফিকেশ্যন বা ক্ৰাইটেৰিয়াসমূহ মিলে তেতিয়াহ'লে আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰে। তো আজিলৈকে ভিডিঅ'টো ইমানতে আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।